নমস্কাৰ বন্ধু বান্ধৱীসকল এডুকেয়াৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি আপোনালোকে চেনেলটোত থকা ভিডিঅ'বোৰ চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু যিসকলে নতুনকৈ চেনেলটো চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত আমি ছাত্ৰ ছাত্ৰীসকলে বহীত কেনেদৰে প্ৰশ্নোত্তৰ লিখিব লাগে সেই বিষয়ে আলোচনা কৰিম। আহকচোন ভিডিঅ'টো চাওঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক মই কেনেদৰে প্ৰশ্নোত্তৰ লিখিব লাগে সেই বিষয়ে দেখুৱাম। তোমালোকে বাৰু পেনেৰে লিখা নে পেঞ্চিলেৰে লিখা? যদি তোমালোকে পেঞ্চিলেৰে লিখা তেনেহ'লে এনেকুৱা দীঘল পেঞ্চিলেৰে লিখিবা আৰু লিখোঁতে সদায় এনেদৰে আগটো জোঙাকৈ জোঙালি ল'বা, তেতিয়া তোমালোকৰ আখৰ ধুনীয়া হ'ব। আৰু যিসকলে পেনেৰে লিখা তেওঁলোকে প্ৰশ্নবিলাক ক'লা চিয়াহীৰে পেনেৰে লিখিবা আৰু উত্তৰবোৰ নীলা চিয়াহীৰ পেনেৰে লিখিবা। তোমালোকে এনেকুৱা চিয়াহী পেনেৰে যদি লিখা তেতিয়াহ'লে আখৰ ভাল হয়। সৰুতে এনেকুৱা চিয়াহী পেনেৰে লিখাৰ অভ্যাস কৰিবাচোন, তেতিয়া আগলৈও আখৰ বৰ সুন্দৰ হ'ব। এতিয়া চোৱা, আজি তোমালোকক মই দেখাব খুজিছোঁ আমি কেনেদৰে প্ৰশ্নোত্তৰ লিখিব লাগে। বহীত আমি প্ৰশ্নোত্তৰ লিখোঁতে ওপৰৰ বাওঁফালে চুকটোত তাৰিখ লিখিব লাগে। তাৰিখ এনেদৰে বেঁকাকৈ নিলিখিবা, এনেদৰে চিধা লিখিবা। তাৰপিছত ৰঙা আঁচডালত নলগাকৈ পাঠৰ নম্বৰটো, কোন নম্বৰ পাঠ আৰু পাঠৰ নামটো লিখিবা। তাৰপিছত যিটো শিতানৰ তোমালোকে প্ৰশ্নোত্তৰ কৰিছা তাৰ হেডিং লিখিবা ইয়াত। এতিয়া মই তোমালোকক দেখুৱাবলৈ এইটো অসমৰ কাঁহ শিল্প পাঠটোৰ প্ৰশ্নোত্তৰ কৰি দেখুৱাইছোঁ। ক পাঠভিত্তিক ক্ৰিয়া, এইখিনি হৈছে পাঠভিত্তিক ক্ৰিয়া। আৰু প্ৰথম ইয়াৰ ভাগটো হৈছে কুঁৱাৰো লিখা, এয়া মই ওপৰত লিখি লৈছোঁ। তাৰপিছত তোমালোকে দেখিছানে মই প্ৰশ্ন নম্বৰটো ৰঙা আঁচডালৰ অৰ্থাৎ মাৰ্জিনৰ বাহিৰত লিখিছোঁ আৰু ক'লা চিয়াহীৰে মই প্ৰশ্ন লিখিছোঁ। ক'লা চিয়াহীৰে প্ৰশ্নটো লিখি শেষ হোৱাৰ পাছত এডাল আঁচ এৰি দিবা। তাৰ পিছৰ আঁচডালত তোমালোকে নীলা চিয়াহীৰে উত্তৰ লিখিবা। আকৌ উত্তৰটো লিখি হোৱাৰ পাছত এডাল আঁচ এৰি দিবা আৰু তাৰ পিছতহে পিছৰ প্ৰশ্নটো লিখিবা। এনেদৰে লিখিলে আমাৰ বহীখন বৰ সুন্দৰ লাগে, দেখিবলৈ চাফ চিকুণ লাগে আৰু লিখাবোৰো বৰ চিজিল হোৱা যেন লাগে। এতিয়া যদি তোমালোকৰ কেতিয়াবা ভুল হৈ যায় তেতিয়াহ'লে কি কৰিবা, খুব ঘঁহাই নাকাটিবা, এনেদৰে মাত্ৰ এডাল আঁচ দি কাটিবা। আৰু পিছত যদি ভুল হোৱা শব্দটো শুদ্ধকৈ লিখিবলৈ ঠাই নহয় তেতিয়াহ'লে ওপৰলৈ এনেদৰে কাঁড়চিন এটা দি শুদ্ধ বানানটো, শুদ্ধ শব্দটো লিখি দিবা। আৰু যদি তোমালোকৰ এশাৰীত উত্তৰটো জোৰা নাই তেতিয়াহ'লে কেনেদৰে লিখিব লাগে চোৱা। মোৰ এই উত্তৰটো এটা শাৰীত নুজুৰিলে হয়নে? এতিয়া মই কি কৰিম, এই শাৰীটো লিখাৰ পিছত মই আঁচ নেৰোঁ, কাৰণ একেটা প্ৰশ্নৰে যিহেতু উত্তৰ, গতিকে আঁচ এৰিব নালাগে, পিছৰ আঁচডালতে লিখিব লাগে। উত্তৰটো লিখি সম্পূৰ্ণ হোৱাৰ পাছতহে আকৌ আঁচ এৰিব লাগে। তেনেদৰে প্ৰশ্নৰ ক্ষেত্ৰতো একেই। যদি প্ৰশ্নটো এটা শাৰীত নুজুৰে তেতিয়াহ'লে সেইটো শাৰী লিখাৰ পিছৰ শাৰীটোতেই তোমালোকে প্ৰশ্নটো লিখিবা, তাৰপিছতহে আকৌ এটা শাৰী এৰি দিবা। এনেদৰে প্ৰশ্ন উত্তৰ কৰাটো অকল অসমীয়াৰ ক্ষেত্ৰতে নহয়, তোমালোকে ইংৰাজী হওক, গণিত হওক, পৰিৱেশ বিজ্ঞান হওক বা অন্য যিকোনো বিষয়ৰ ক্ষেত্ৰতে, হিন্দী হওক, ইংলিছ হওক, যিকোনো বিষয়ৰ ক্ষেত্ৰতে তোমালোকে এই পদ্ধতিৰে উত্তৰ লিখিব পাৰা। তোমালোকে এনেদৰে উত্তৰ লিখাৰ অভ্যাস কৰিবাচোন। ধন্যবাদ।